বৰষুণ পৰি আছে চাওক বৰষুণ কমিব বুলি 10টা লোকে ইন্তজাৰ কৰিলে বৰষুণ নকমিলে এতিয়া বৰষুণতে গাড়ী মোৰ আনলোড হৈ আছে দেখা আছে আপোনালোকক তিৰপাল মাৰিয়ে গাড়ী মোৰ আনলোড হৈ আছে এনেকৈ আনলোড হ'ব চাওক কেতিয়ালৈকে আনলোড হয় হাই দোস্তো গুড মৰ্নিং তো ৱেলকাম বেক টু মাই চেনেল আৰ কে ট্ৰাক ড্ৰাইভাৰ তো আজি লগভগ 10-12 দিন পিছত ভিডিঅ' বনাই আছোঁ মানে ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ তো আজি আছোঁ আমি গুৱাহাটী তো ফাইনেলি ঈদ খতম গাড়ী লৈ আমি আহি গ'লোঁ তো আজি এতিয়া বৰ্তমান আছোঁ গুৱাহাটী ৰঙিয়াত আমি চিচা লোড কৰি আহিছোঁ জানে আপোনালোকে চিচা লোড কৰিলে ৰঙিয়া আনলোড হয় তো কালি গুৱাহাটীৰ পৰা লোড কৰিছোঁ ফাৰ্ষ্ট ট্ৰিপ ঈদৰ পিছত তো এতিয়া ৰাতিপুৱা টাইম হৈ আছে 8টা আমি পালোহি ৰঙিয়া তো আনলোড হ'ব গাড়ী আমাৰ লগাই দিলোঁ আনলোডিং দেখাই আছোঁ আপোনালোকক এইটো চাওক আনলোড হৈ আছে গাড়ী আমাৰ আনলোডত লগাই দিলোঁ গাড়ী আমাৰ আনলোড হৈ আছে আৰু হৈ থাকিব টাইম লাগিব আনলোড হওঁতে তো শংকৰ গৈছিলে ঘৰলৈ চাওক ঈদত শংকৰ গৈছিলে ঘৰলৈ ঘূৰি আৰু অহা নাই ফোনো উঠাই থকা নাই এতিয়া মই গাড়ীত অকলে তো এইকেইদিন ভিডিঅ' অহা তো গাড়ী আমাৰ আনলোডত লগাই অলপ শুই গৈছিলোঁ এতিয়া টোপনিৰ পৰা উঠি গাড়ী ওপৰত আহিছোঁ চাইছোঁ কিমানখিনি আনলোড হৈছে তো গাড়ী মোৰ ইমানখিনি আনলোড হৈছে লাহে লাহে আনলোড কৰি আছে কিয়নো ফেক্টৰী বন্ধ ব্লগ বনাম ফেক্টৰী বন্ধ হোৱাৰ ৰিজন এইটো চিলিণ্ডাৰত চলে এইটো ফেক্টৰী বটল বনায় চিলিণ্ডাৰৰ শ্বৰ্টেজ চলি আছে আপোনালোকে চবেই জানে তো চিলিণ্ডাৰ শেষ হোৱাৰ কাৰণে ফেক্টৰী বন্ধ হৈ আছে মাল বহুত ষ্টক হৈছে তো সেইকাৰণে আজি গাড়ী আনলোড হওঁতে টাইম লাগিছে বহুত টাইম লাগিছে ফাইনেলি গাড়ী মোৰ আনলোড হৈ গ'ল ফেক্টৰীৰ পৰা ওলাই আহি গ'লোঁ আমাৰ আকৌ মালো হৈ গ'ল নগাঁৱৰ মাল হৈছে তো জানে চিচা লোড কৰিলে বাট্টা চব খুলি দিব লাগে বাট্টা চব খোলা আছিলে লোড কৰিবলৈ লগাবলৈ আকৌ আগতেতো দুজন মিলি লগাইছিলোঁ এতিয়া হেল্পাৰ নাই বাৰু গাড়ীত অকলে লগাবলগীয়া হ'ল বহুত কষ্ট হৈছে ভিডিঅ' কৰিলে বাট্টা লগাব নোৱাৰি বাট্টা লগালে ভিডিঅ' কৰিব নোৱাৰি তো আপোনালোকক দেখাব নোৱাৰিলোঁ অকলে যিহেতু তো বাট্টা চাট্টা লগাই ল'লোঁ এতিয়া যাম লোডিং পইণ্টলৈ গুৱাহাটীৰ পৰা লোড হ'ব আছোঁ আমি ৰঙিয়া এতিয়া ৰাস্তাত ভাত বনোৱা নাই অকলে মানুহ যিহেতু ৰাস্তাত ৰখি লৈ হোটেলত ভাত খাই যাম লোডিং পইণ্টলৈ চাওঁ ৰাস্তাতে শুই থাকিম ৰাতিপুৱা 6টাত উঠি যাম চাগে ভাল জেগা পালে শুই থাকিম ৰাতিপুৱা 6টাত উঠি যাম চিনি নাপাওঁ গোটাম এড্ৰেছ দিছে এড্ৰেছ মতে যাব লাগিব লখৰাৰ আশে পাশে ক'ৰবাৰ পৰা লোড হ'ব তো গুড মৰ্ণিং গাইজ ফাইনেলি আহি তাতে আমি অহা নাছিলোঁ ৰাতিপুৱা আহিছোঁ ফাইনেলি আমি বিচাৰি ফেক্টৰী ওলালোঁ এইটো ফেক্টৰী ইয়াৰ পৰা লোড হ'ব এফালৰ পৰা আহিছোঁ আমি ইয়াৰ পৰা লোড হ'ব গাড়ী মোৰ লগাই দিলোঁ ইয়াত বডি অলপ লেতেৰা হৈ আছিলে সৰু চিচাৰ টুকুৰা পৰি আছিলে ঝাৰু মাৰি দিলোঁ চাফ হৈ গ'ল তো এতিয়া টাইম হৈ আছে 6:30 9টা বজাতে লেবাৰ আহিব সেইটোৰ পৰা লোড হ'ব গাড়ী আমাৰ লগাই দিলোঁ ইয়াত তো লেবাৰ অহাৰ পিছতে গাড়ী আমাৰ লোড হৈ যাব তো ফাইনেলি আমাৰ লোড কৰাৰ সময় আহি গ'ল ফোন কৰিছে লোড কৰিবৰ কাৰণে মই ফ্ৰেছ হৈ আহি গ'লোঁ তো এতিয়া সোমাই আছোঁ আমি লোড কৰিবৰ কাৰণে ইয়াৰ পৰা এইটো গোদামৰ পৰা লোড হ'ব আমাৰ লোডিং পইণ্টত এতিয়া লগাম তো আজিও মতলব 2 জায়গাৰ পৰা লোড হ'ব এটা গোদামৰ পৰা লোড কৰি আহি গ'লোঁ 90 খুলিলে আৰু এটা জায়গাৰ পৰা লোড কৰোঁ এইটো গোদামত লোড হ'ব গাড়ী আমাৰ 11টা বজাত দুপৰীয়া হৈ গ'ল যিহেতু আৰু এটা জায়গাত যাব লাগিব টাইম হৈ আছে 9টা গেটৰ বাহিৰতে হোটেল আছে দেখাই আছোঁ আপোনালোকক ইয়াতে হোটেল আছে এইটো সন্মুখৰ হোটেল ভাত খাই আহোঁ প্ৰথমত তো ফাইনালি দোস্তো গাড়ী আমাৰ ইয়াতো লোডিং কমপ্লিট নহ'ল এই চাওক 500 কাৰ্টন উঠিছে নাৰিকল তেলৰ ইয়াতো ফুল লোডিং নহ'লে এতিয়া ৰাতি 9টাৰ এতিয়া 90 লাগি আছে ক'তো যাব নোৱাৰি ৰাতি 9টাৰ পিছতো বেলেগ জেগাত আকৌ লোড কৰিব যাব 3টা জেগাত লোড হ'ব কৈছিলে ইয়াত লোডিং কমপ্লিট হৈ যাব এতিয়া মাল শ্বৰ্টেজ আছে 200 কাৰ্টন নাইকিয়া 200 কাৰ্টনৰ কাৰণে বেলেগ জেগাত যাব লাগিব বেলেগ জেগাত ৰাতি 9টাৰ পিছত গৈ লোড কৰিব লাগিব
ইয়াততো লোডিং কমপ্লিট হৈ গ'ল, বৰষুণো পৰি আছে। এতিয়া 2-3 ঘণ্টাৰ কাৰণে আকৌ তিৰপল ৰছী লগোৱা হ'ল। তিৰপল ৰছী অকলে অকলে লগাইছোঁ, হেণ্ডিমেন নাই যিহেতু। 2-3 ঘণ্টাৰ কাৰণে লগাবলগীয়া হ'ল, কিয়নো বৰষুণ পৰি আছে, কাৰ্টুন চব ভিজি যাব। তিৰপল লগাই দিছোঁ। এতিয়া ৰাতি ৰেষ্ট কৰিম অলপ। ৰাতি 9টা বজাতে যাম বেলেগ জেগাত 200 কাৰ্টুনৰ কাৰণে। তো এতিয়া বাকী 2 জেগাত লোড কৰি আমি আহি গ'লোঁ। এতিয়া লগালোঁ 3 নম্বৰ জেগাত। ৰাতি 9টাৰ পিছত 90 খোলাৰ পিছত আহিছোঁ। এতিয়া 10:30 বাজি গ'ল। এতিয়া লেবাৰ লাগিছে লোড কৰিব, টাইম লাগিব, 1-2টা বাজি যাব লোড হওঁতে হওঁতে। তো এতিয়া অলপ শুম, বিচনা কৰিলোঁ। শুই লোড হ'লে লেবাৰে মাতি ল'ব, 2-3টাতো বাজিবই লোড হওঁতে হওঁতে। তো এতিয়া শুম, দেখা যাক কেইটালৈকে লোড হয় ৰাতি। তো ফাইনেলি গাড়ী আমাৰ লোড হৈ গ'ল। এয়া চাওক, আমি ওলাই আহিলোঁ। এতিয়া পালোহি আমি লখৰা। তো এতিয়া আমি পালোহি লখৰা, নগাঁৱলৈ বুলি ওলালোঁ। তো এতিয়া টাইম হৈছে 1টা বাজিছে ৰাতি, শুবলৈ নাপালোঁ। মোবাইল টিপুতে গাড়ী আমাৰ লোড হৈ গ'ল। এতিয়া টাইম হৈছে 1টা, ভাতো খোৱা নাই। যোৰাবাট যাই ৰখিম, পাণ খাম, পাণ খাই চাওঁ ভাতো খাই লওঁ নেকি। এইখিনি ভোকো লাগিছে বহুত। যোৰাবাট গৈ ৰখিম আৰু নন ষ্টপ গৈ থাকিম নগাঁও। তো গুড মৰ্ণিং দোস্ত। ৰাতিপুৱা হৈ গ'ল মানে ৰাতিপুৱা 10টা হৈ গ'ল। বৰষুণ পৰি আছে চাওক। বৰষুণ কমিব বুলি 10টালৈকে ইন্তজাৰ কৰিলে, বৰষুণ নকমিলে। এতিয়া বৰষুণতে গাড়ী মোৰ আনলোড হৈ আছে, দেখাই আছে আপোনালোকক। তিৰপল মাৰিয়ে গাড়ী মোৰ আনলোড হৈ আছে। এনেকৈ আনলোড হ'ব, চাওক কেতিয়ালৈকে আনলোড হয়। ফাইনেলি গাড়ী আমাৰ আনলোড হৈ গ'ল। এতিয়া টাইম হৈছে দুপৰীয়া 2টা। তো এতিয়া গাড়ী আমাৰ আনলোড হৈছে। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। এতিয়া আমি ঘৰত যাম। তো আপোনালোকৰ যদি ভিডিঅ' ভাল লাগিছে তো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।